হেৰি বলক বাবুক টিকাকৰণ কেন্দ্ৰলৈ লৈ যাওঁ। ৰ'বাচোন, কৰোণা মহামাৰী এনেকুৱা প্ৰকোপ চলি আছে আৰু এতিয়া বাবুক নিব নালাগে দিয়া, কেইদিনমান পিছত যাম দিয়া, চব ঠিক হৈ লওকচোন। কালি যে বাইদেৱে কিছুমান কথা কৈছিলে আপুনি শুনা নাছিলে নেকি? আমাৰ সন্তানৰ টিকাকৰণ আমাৰ প্ৰথম দায়িত্ব আৰু সেয়া পাবৰ অধিকাৰ। আপুনি যে কি বুজিলে নাজানো আৰু দেই। গীতা, কি হ'লনো? কি ক'ম বাইদেউ, মানুহজনক মই ইমান কৈও বুজাব পৰা নাই বাবুৰ টিকাকৰণ কিমান প্ৰয়োজনীয়। আপুনি আহিল ভালে কৰিলে, আপুনি অলপ বুজাওকচোন। কি হ'লো নিপেন? তোমালোকে মাস্কো পিন্ধা নাই যে কিয়? আৰু শুনা নিপেন, শিশুৰ প্ৰতিটো টিকাকৰণে শিশুৰ বাবে অতিকে প্ৰয়োজনীয়, বিশেষকৈ এই কৰোণা মহামাৰীৰ সময়ছোৱাত। আমি সকলোৱে এই কৰোণা মহামাৰীৰ সময়ছোৱাত সাৱধানতা অৱলম্বন কৰি চব কাম কৰিব পাৰোঁ। কিয়? কালি দেখোন গীতাক বুজাই আছিলোঁ। গীতাক বুজাই থকাৰ সময়ত তুমিও দেখোন ওচৰতে আছিলা। কিয়? বুজি পোৱা নাছিলা নে শুনা নাছিলা? নহয়, শুনিছিলোঁ বাইদেউ। হ'ব দিয়া, এতিয়া আৰু পলম নকৰি সোনকালে সাৱধানতাখিনি মানি তোমালোকে টিকাকৰণ কেন্দ্ৰত গৈ তোমালোকৰ সন্তানটিক টিকাকৰণ কৰাই লোৱা। ঠিক আছে বাইদেউ, আমি কেন্দ্ৰলৈ গৈ আছোঁ দিয়ক, ব'লা। সম্পূৰ্ণ টিকাকৰণ প্ৰত্যেক শিশুৰ অধিকাৰ আৰু এই অধিকাৰৰ পৰা আপোনাৰ সন্তানটিক বঞ্চিত নকৰিব। আপোনাৰ সন্তানৰ সুস্বাস্থ্যৰ কাৰণে প্ৰতিটো টিকাই আৱশ্যকীয়। ইয়াৰ বাবে কেৱল দৰকাৰ আমাৰ সজাগতা, সতৰ্কতা আৰু সাৱধানতা। ইউনিচেফৰ সহযোগত আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত